নমস্কাৰ স্বাগতম জনাইছো বৰ্ণালীছ ব্লগছৰ অন্য এটা ভিডিঅ'লৈ শাওণ মাহৰ লাষ্ট সোমবাৰ যেহেতু মই গোটেই শাওণ মাহটোৱে নিৰামিষ খাইছিলোঁ মাছ মাংস কণী মই একো মুখত দিয়া নাছিলোঁ মানে শাওণ মাহটোত মুখত দিয়া নাছিলোঁ আৰু সোমবাৰে মই ব্ৰত ৰাখিছিলোঁ আজিও সোমবাৰ হে মই ব্ৰততে আছোঁ আজি কিন্তু মই পানী গ্লাছো খোৱা নাই আনকালে সোমবাৰত মই ফল মূল কিবা এটা খাওঁ 12-1মান বজাত মুখখন অকমান জুঠা কৰোঁ আৰু ফল মূল কিবা এটা খায় কিন্তু মই আজি পানী গ্লাছো খোৱা নাই সেয়া আৰু ভগৱানৰ ওচৰত মানে ভগৱানৰ কাৰণে মই আজি পানী গ্লাছো খোৱা নাই যেহেতু আজি মন্দিৰ যাম Sana kuliah. Oh, ayo, जा. পালোহি এতিয়া সেৱা কৰিলোঁ চাকি জ্বলালোঁ আৰু শিৱলিংগত গাখীৰ পানী তেনেকৈ দিলোঁ এতিয়া মানুহজনে সেৱা কৰিম বুলি কৈছে পণ্ডিতজীৰ ওচৰত অকণমান দেৰি পিছত মানুহজনে সেৱা কৰাৰ পিছত যাম আৰু ঘৰলৈ আজিৰ দিনটো যিহেতু একো খোৱাই নাই কৈছোঁ पैसा करने का जुआ करने परिवार करने का क्या करने
হলেও আপনি এতিয়াও আপনি সত্য কথাতে আমাৰ বেটিয়ে খুব ভাল পাইছে না বেটি নমো নমো কৰিলা নাই গধূলি টাইমত ইমান ভাল লাগে পৰিৱেশটো চবফালে এনেকুৱা আৰু এই মন্দিৰলৈ আমি মাজে মাজে আহিয়ে থাকোঁ খুব ভাল লাগে একদম ভাল লাগে শান্তি পৰিৱেশ ৰাতিপুৱা টাইমত বহুত মানুহ ভিৰ হয় এতিয়াতো পিছবেলা গধূলি হ'ল ন এতিয়া নাই বাৰু আমি একদম ধুনীয়াকৈ পূজা আমি এতিয়া ধুনীয়াকৈ পূজা কৰিলোঁ মানুহৰ ইমান সমাগম নাই কিন্তু ৰাতিপুৱা ইয়াত বহুত মানুহ হয় বহুত মানুহৰ সমাগম হয় আৰু আমাৰ ঘৰৰ ওচৰতে ইমান ধুনীয়া এটা মন্দিৰ আছে দূৰলৈ আমাৰ মানে যাবলৈ মন্দিৰ চব মন্দিৰ একেই বাৰু তথাপিতো কিছুমান মানে অকণমান ভাল ধুনীয়া মন্দিৰ আকৰ্ষণীয় মন্দিৰলৈ যাবলৈ মন যায় ন কিন্তু আমাৰ ঘৰৰ ওচৰতে ইমান ধুনীয়া মন্দিৰ এটা আছে চব আপোনালোকে মোৰ লগত আপোনালোকে চব আৰু চব গোটেই চাৰিওৰে এনেকৈ লাইট দিয়া আছে গোটেই চাৰিওৰে এনেকৈ লাইট দিয়া আছে এইখন হৈছে গেটখন হৈ গ'ল এতিয়া যাওঁ ঘৰলৈ যাওঁ ব'লা আমি এতিয়া ঘৰ আহি পালোহি ঘৰ অহাৰ পিছত এইফালে ঘৰটো চাকি জ্বলালোঁ চাকি এখন জ্বলালোঁ খুব ভোক লাগিছে এতিয়া ৰুটি খাই লওঁ মই আলু বইল কৰি থৈ গৈছিলোঁ বেটিয়ে ৰুটি বনাই থৈছিলে এতিয়া ধোঁৱা খাই লওঁ খাই লৈ আপোনালোকক আকৌ লগ পাই আছোঁ আলু বইল আৰু শুকান ৰুটি তেনেকৈ খাইছোঁ ভাত নাখাওঁ আজি খাই বৈ হৈ গ'ল এতিয়া অকণমান দেৰি বহি দিছোঁ যিহেতু গোটেই দিনটো একো খোৱা নাছিলোঁ এতিয়া ৰুটি খাই মেলি অকণমান দেৰি বহি দিছোঁ এতিয়া বহি থাকোঁতে ভাবিলোঁ ভিডিঅ'টো সামৰণি মাৰি দিওঁ আজি সৰু সুৰা এটা ভিডিঅ' দিলোঁ আৰু যিহেতু বহুত দিন হ'ল মই ভিডিঅ' দিয়া নাছিলোঁ সেইটো কাৰণে এইটো ভিডিঅ'য়ে দিছোঁ আপোনালোকে চাই কেনেকুৱা পালে কমেণ্টছত জনাব লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানে আৰু বাই বাই শুভৰাত্ৰি